নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কৃষ্ণাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰোঁতে এটাই বাজিব হ'লহি, কাৰণ আজি ঘৰটো কোবালোঁ, মানে ঘৰটো চাফা কৰিলোঁ আৰু চাফা কৰি কানি কাপোৰখিনি ধুই কৰি লৈ সকলো পাৰি কৰি লওঁতে দেৰিয়ে হৈ গ'ল। আৰু এতিয়া গা পা ধুই গোঁসাই ঘৰত সোমাই পেলাই আহিছোঁ আৰু এতিয়া ভাতকেইটা বনামগৈ। আৰু আজি কি বনাওঁ আপোনালোকৰ আগত বাৰু দেখুৱাম। আৰু আজি দীপাৱলী হয় আৰু সকলোকে মোৰ ফালৰ পৰা দীপাৱলী বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো ভালে কুশলে থাকক তাকে কামনা কৰিছোঁ। এতিয়া ব'লক আমি পাকঘৰলৈ যাওঁ, বনাবলৈ আৰম্ভ কৰোঁৱে, কাৰণ 1টা বাজিলেই আৰু গতিকে ভোক লাগিছে বিৰাট। গতিকে আজি এখনেই বনাম, কি বনাওঁ আপোনালোকৰ আগত দেখাম বাৰু। এয়া ভাতকেইটা বহাই দিলোঁ আৰু এতিয়া তৰকাৰীখন বনাম আৰু। আজি কাম বন কৰি পেলাই বহুত দেৰি হোৱাৰ কাৰণে এখনেই বনাম বুলি ভাবিলোঁ আৰু এয়া ডিমৰ আঞ্জাকে বনাব লৈছোঁ। আৰু এনফালে বিলাহীকে পুৰিছোঁ। চব্জি বনাবলৈ দিদিয়ে দেহাই নালাগে বুলি ক'লে, কাৰণ মোৰ বহুত কষ্ট হৈছে। আৰু ডিমৰ আঞ্জাখনো কেনেকৈ বনাইছোঁ আপোনালোকৰ আগত কৈ নাযাওঁ, কাৰণ সকলোৱে বনাব জানেই যে। আৰু আজি আমি বাহঁতৰ ঘৰত যাম, মানে দীপাৱলীৰ কাৰণে, কাৰণ আমাৰ ইয়াত নামানে দীপাৱলী। সেয়েহে দেহাৰ কাৰণে বাহঁতে নিমন্ত্ৰণ দিছে, দেহাই ভাল পাব বুলি। আৰু বাহঁতৰ ঘৰতে ৰাতিৰ সাঁজটো খাই আহিমগৈ। আৰু থাকাকেও মাতিছে, কিন্তু ঘৰখন এৰি পেলাই থাকিবলৈ অকণমান অসুবিধা হয় যে, সেইকাৰণে নাথাকোঁ, ভাতকেইটা খাই গুচি আহিম। আৰু আপোনালোকৰ দীপাৱলী কেনেকুৱা গ'ল জনাবচোন। মই ভিডিঅ'টো বাৰু দীপাৱলীৰ পিছতহে এডিটিং কৰিছোঁ। আৰু আমাৰ বাৰু ভালেই গ'ল, খুব ভাল লাগিলে বাহঁতৰ ঘৰত গৈ পেলাই, কাৰণ বাহঁতেও খুব ফূৰ্তি পাইছে। অৱশ্যে মোৰ কাৰণে নহয়, দেহাৰ কাৰণে। মই এইবিলাকত ভয় কৰোঁ, বাহঁতে জানেই, সেইকাৰণে মই আঁতহিয়ে থাকোঁ। কিন্তু এয়া দেহাৰ কাৰণে, মানে সিহঁতে দেহাক যোৱাৰ কাৰণে খুব ভাল পাইছে। আৰু ভিনদেউ মাছ মাংস সকলোখিনি বজাৰ কৰি মেলি থৈছে আমি যাম বুলি। আৰু দেহাহঁতলৈও বম কিনি কৰি থৈ দিছে। আৰু এতিয়া আমাৰ তৰকাৰীখন হ'ল, ভাতকেইটা বাঢ়ি লওঁ। আৰু চাওকচোন ভাতকেইটা ইমান ধুনীয়াকৈ বাঢ়ি লৈছোঁ, দেখিয়ে খাওঁ খাওঁ লগা নাইনে? মোৰ পিছে লাগিছেই, কাৰণ মোৰ ভোকো বহুত লাগি আছিলে সেইখিনি সময়ত। আৰু ভাতকেইটা একদম খুব তৃপ্তিৰে খালোঁ। আৰু ভাতকেইটা খাই বৈ লৈ পেলাই তামোলৰ জুতি লৈ পেলাই তাৰপিছত নামঘৰলৈ যাম। ভাতকেইটা খোৱাৰ পাছততো তামোল এখন খাবই লাগিব, আকৌ সেইকাৰণে তামোলখন কাটি ল'লোঁ। তামোলটো দেখিয়ে মোক খাওঁ খাওঁ লাগি গৈছে। আৰু ভিডিঅ'টো মানে কৰা সময়কণহে ৰৈ আছোঁ। ভিডিঅ'টো শেষ হোৱাৰ পাছতে আৰু তামোলখন জুতি ল'ম আৰু। পানী খাই লৈ পেলাই আজৰি হ'লোঁ। এতিয়া নামঘৰলৈ যাবলৈ লৈছোঁ, মিটিং এখন আছে ৰাসৰ কাৰণে, এয়া ওলাই ল'লোঁ। এতিয়া মিটিঙৰ পৰা আহিলোঁ, তাৰপিছত আপোনালোকক লগ পাম। ঘৰৰ পৰা আহি পেলাই মই বন্তিগছ জ্বলাই ল'লোঁ। আৰু এইফালে আমাৰ দেহাই বোম ফুটাবলৈ আৰম্ভ কৰিলেই। সেয়া সি ৰৈ থাকিবই পৰা নাইকিয়া। ঘৰৰ পৰা আহি পেলাই পালোহি, এতিয়া এয়া বম ফুটাই আছে। বম ফুটাই আছে আৰু মই অকণমান বাৰান্দাত বহি দিছোঁ, কাৰণ তাৰ ভাল লাগিব। আৰু সি এইবাৰ মানে অকণমান বেছিকৈ চখ কৰা দি কৰিছে, লাইট লৈ পেলাই। যোৱাবাৰ লগাইছিলে লাইট, কিন্তু ইমান এটা নহয় আৰু তেনেকুৱা। এইবাৰ তাৰ একদম অলপ বেছিয়ে হৈছে। আৰু বাৰু যিকেই নহওক, বুজি পোৱা নাই আৰু এতিয়া, গতিকে ফুটাওক আৰু ডাঙৰ হ'লে নিজেই এৰিব। এৰিনে নেৰে নাজানো বাৰু, মোৰ ফালৰ পৰাহে কৈছোঁ। আৰু এইফালে মোকো এডাল ফুলজাৰি লগাই দিছে, আহা আহা, সেয়ে জ্বলাই দিছে, মই এনেই অকণমান লৰাই দিছোঁ। নালাগে লৰাই দিয়া। আৰু আমি এয়া নগাঁও আহি পালোহি বাহঁতৰ ঘৰলৈ। আৰু এয়া বাহঁতৰ ঘৰৰ পদূলি ইমান ধুনীয়াকৈ সজাইছে সকলোৱে, খুব ভাল লাগিছে। আৰু আমাৰ যিহেতু আমি শংকৰ সংঘৰীয়া মানুহ, আমাৰ দীপাৱলী বা তেনেকৈ কিছুমান পূজা পাতল নামানে, সেয়েহে মানে বাহঁতৰ ঘৰত আহিছোঁ। আৰু এয়া আমালৈ ৰৈ আছিলে ধুনুৱে, বাৰ ল'ৰাটোৱে এইটো ফুটাবলৈ। আমি অহাৰ মাত্ৰকে সি আৰম্ভ কৰি দিলে।
আৰু সঁচাই এইটো ইমানেই সুন্দৰ লাগে দেখিবলৈ, মানে ভিডিঅ'তকৈ ৰিয়েলত খুবেই ভাল লাগে দেখিবলৈ। আৰু মই কৈহে আছোঁ ইমান ধুনীয়াকৈ ফুটিছে। দেহাহঁতৰ যেতিয়া বিয়া হ'ব আৰু তেতিয়া দৰা গাড়ী যোৱাৰ আগত ঘৰত ফুটাম বুলি কৈছোঁ, আৰু আশা এটা কৰি থৈছোঁ আৰু মনতে বোলো এনেকৈ আমি ফুটাম বুলি বাই ভনী দুইজনীয়ে আলোচনা কৰিছোঁ। তথাপিও কাৰ কপালত কি আছে, কোন কেতিয়া ক'ত যাব লাগে, কি কৰিব লাগে ঠিক নাই, কিন্তু আশাটো সদায় থাকেই আৰু মানুহৰ। সকলোৱে আশা এটাটো কৰিব পাৰিয়ে নহয় জানো। ময়ো ঠিক তেনেকৈ আশা এটা কৰি পেলাই থৈছোঁ আৰু এনেকৈ ফুটাম বুলি। খুব ভাল লাগিছে দেখিবলৈ, মই মানে বিৰাট ভাল পাইছোঁ দেখি। আৰু আপোনালোকে যোনে যোনে ফুটাইছে তেওঁলোকেও চাগে খুবেই ভাল পাইছে, এইটো বহুত ভাল লাগে। আৰু আমি এতিয়া ভাত পানী খাই কৰি লৈ পেলাই ঘৰলৈ গুচি আহিম, কাৰণ সময় 8:30 হ'লহি। গতিকে আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই বহুত ভাল পালে।